তো এইখনে সন্মুখত সোৱণশিৰি। আপোনালোকে মোৰ পিছফালে দেখিছেনে বাহনী? বতৰ ঠিক আছে? মজা। সকলোকে স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'টোলৈ। এতিয়া গৈ আছোঁ আমি গোগামুখলৈ। মই আৰু লগত এয়া বিন্দু আছে লগত। कौन है ये लोग? कहाँ से आते हैं? এটা বিশেষ কাম থকাৰ কাৰণে গৈ আছোঁ গোগামুখলৈ আৰু দুই জেগাত ফুৰিমো। তো ব'লক আপোনালোকক সকলোবোৰ দেখুৱাই থাকিম, আপোনালোকে ভিডিঅ'টো চাই থাকিব। তো এতিয়া আমি আহি পালোহি চাউল ধোৱা। ইয়াতে মানুহৰ ঘৰত কাম এটা আছিলে, তাক সোমাইছোঁ এতিয়া মানুহ ঘৰত। আৰু একচুৱেলি আমি যিটো ৰাস্তা দি আহিছোঁ এইটো মথাউৰি হয়। মথাউৰিৰ ওপৰতে ৰাস্তা বনাই দিছে আৰু এইফালে এইখন আছে সোৱণশিৰি নদী। ব'লক আমি দেখুৱাই দিছোঁ। তো এইখনে সন্মুখত সোৱণশিৰি। যিজন মানুহৰ ঘৰত আহিছোঁ তেখেতৰ এখন চাহ বাগান আছে। আমি ইয়ালৈকে আহিছিলোঁ। মিণ্টুৱে কিবা কথা পাতি আছে মানুহজনৰ লগত। মনে প্রাণে বিচারে মোর তোমাক কাকতে, তুমি সুলে সুলে দেহা নাচি উঠে। ও কলিজারে মরম উলাহতে মগন, তেজে তেজে শিহরণ। তুমিতো বেয়া ৰাস্তাৰ ওপৰত আহিছে জানো? আহিছোঁ 8 বছৰৰ পৰা আহি আছোঁ এতিয়া। সঁচাকৈ দেই, বতাহটো এটা মাৰি আছে মজা। আপোনালোকে মোৰ পিছফালে দেখিছেনে বাহনী? যিহে বতাহ মাৰি আছে। এইটো হৈ গ'ল গাঁৱৰ পৰিৱেশ। তো এতিয়া আমি গৈ আছোঁ থেকেৰাগুৰিলৈ। ইয়াৰ পৰা 3-4 কিলোমিটাৰ হ'ব না বিন্দু? 3-4 কিলোমিটাৰমান হ'ব। ৰাস্তাটো বৰ ভাল নহয়। অলপমান আগলৈকে ভাল আছিল ৰাস্তাটো, কিন্তু এতিয়া ৰাস্তাটো প্ৰায় ভঙা চিঙা। আৰু আপোনালোকে ভিডিঅ'টো চাই আছে যদি ভিডিঅ'টো ভাল লাগিছে লাইক এটা কৰিব আৰু পাৰিলে কমেণ্ট এটা কৰি দিব। আৰু নতুনসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আগতীয়াকৈ ধন্যবাদ দিছোঁ। তেনেহ'লে ব'লক ভিডিঅ'টো আৰু অকণ আগুৱাই দিছোঁ। আৰু ফাইনেলি আমি গোগামুখ পালোহি। তো এতিয়া হনুমান মন্দিৰত এপাক সোমাই যাওঁ বুলি ভাবিলোঁ। এয়া গোগামুখৰ হনুমান মন্দিৰ। তো আমি হনুমান মন্দিৰলৈ আহিলে এপাক। গোগামুখ আহিলে প্ৰায় ইয়াত সোমাই যাওঁ। তো আজিও তাকে আশীৰ্বাদ এটা ল'লোঁ পূজাৰীৰ পৰা। আশীৰ্বাদ দিলে আৰু ফটো দিলে, প্ৰসাদ দিছে। কি দিছে? প্ৰসাদো দিলে আমাক। এতিয়া বলক আপোনালোকক মন্দিৰটো এপাক দেখুৱাই দিওঁ। আৰু এতিয়া মন্দিৰৰ পৰা ওলাই আহিলোঁ
আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ইমান সময় ধৰি ভিডিঅ'টো চাই থকাৰ বাবে সকলোকে ধন্যবাদ। আকৌ লগ পাম।